নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকেৰ প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ পুনৰ এটা এডুকেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে প্ৰিভিয়াছ ইয়াৰৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ, যি প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহি থাকে। গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গ্লুকোজ শৰীৰত কি হিচাপে সঞ্চিত হৈ থাকে, আৰু মই কৈ দিয়াৰ আগতে শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব, যাতে আপোনালোকৰ মনত থাকি যায়, অৰ্থাৎ পুনৰবাৰ চাব লগা নহয়। ABCDৰ ভিতৰত ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, গ্লাইকোজেন, অৰ্থাৎ গ্লুকোজ শৰীৰত গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে। দ্বিতীয় প্ৰশ্নটো হৈছে গছৰ পাত সেউজীয়া হোৱাৰ কাৰণ কি? তলত ABCD 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ক্লৰ'ফিল, অৰ্থাৎ ক্লৰ'ফিলে গছৰ পাত সেউজীয়া কৰি তোলে। তৃতীয় প্ৰশ্নটো হৈছে দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক কি বুলি কোৱা হয়? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, হিষ্ট'লজি, অৰ্থাৎ দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিভাগটোক হিষ্ট'লজি বুলি কোৱা হয়। চতুৰ্থ প্ৰশ্নটো হৈছে তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয়? তলত ABCD 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, হাইড্ৰজেন, অৰ্থাৎ হাইড্ৰজেন গ্ৰীণ হাউচ গেছ নহয়। নেক্সট কুৱেশ্যন নাম্বাৰ 5, চৰা পানীত থকা যৌগটো কি? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, কাৰ্বন ডাই অক্সাইড, অৰ্থাৎ চৰা পানীত থকা যৌগটো হ'ল কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন নাম্বাৰ 6, কম্পিউটাৰ IC বুলিলে কি বুজা যায়? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ইণ্টিগ্ৰেটেড চাৰ্কিট, অৰ্থাৎ কম্পিউটাৰ IC বুলিলে ইণ্টিগ্ৰেটেড চাৰ্কিট বুজা যায়। নেক্সট কুৱেশ্যন নাম্বাৰ 7, ভূমিকম্পৰ মান নিৰ্দেশক যন্ত্ৰটোৰ নাম কি? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, চিস্মগ্ৰাফ, অৰ্থাৎ ভূমিকম্পৰ মান নিৰ্দেশক যন্ত্ৰটোৰ নাম হ'ল চিস্মগ্ৰাফ। নেক্সট কুৱেশ্যন নাম্বাৰ 8, টেলিফোনৰ আৱিষ্কাৰ কোন? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, গ্ৰাহাম বেল, অৰ্থাৎ টেলিফোনৰ আৱিষ্কাৰজন হ'ল গ্ৰাহাম বেল। নেক্সট কুৱেশ্যন নাম্বাৰ 9, বাইচাইকেলৰ আৱিষ্কাৰক কোন? আৰু আপোনালোকে মক টেষ্টটো অলপ মনোযোগ সহকাৰে দিব, যাতে আগন্তুক আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামত আপোনালোকে লিখিব পাৰে, আৰু লগে লগে কমেণ্ট কৰি যাব শুদ্ধ অপশ্যনটো। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, জন ভেনিছ, অৰ্থাৎ বাইচাইকেলৰ আৱিষ্কাৰকজন হ'ল জন ভেনিছ। নেক্সট কুৱেশ্যন নাম্বাৰ 10, ফাদাৰ অফ কম্পিউটাৰ বুলি কাক কোৱা হয়? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, চাৰ্লছ বেবেজ, অৰ্থাৎ ফাদাৰ অফ কম্পিউটাৰ বুলি চাৰ্লছ বেবেজক কোৱা হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 11, সূৰ্যত কিমান শতাংশ হাইড্ৰজেন পোৱা যায়? আৰু লগে লগে মক টেষ্টটোত আপোনালোকে কিমান স্ক'ৰ কৰে তলত কমেণ্ট কৰি জনাব। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 75%, অৰ্থাৎ সূৰ্যত 75% হাইড্ৰজেন পোৱা যায়। নেক্সট কুৱেশ্যন নাম্বাৰ 12, বছৰৰ আটাইতকৈ চুটি দিনটো কি? আৰু আপোনালোকে এতিয়াও যদি ভিডিঅ'টো লাইক কৰা নাই, অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব। ইয়াত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 22 ডিচেম্বৰ, অৰ্থাৎ বছৰৰ আটাইতকৈ চুটি দিনটো হ'ল 22 ডিচেম্বৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 13, পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 3,84,400 কিলোমিটাৰ, অৰ্থাৎ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব 3,84,400 কিলোমিটাৰ। আৰু আপোনালোকে এইটো মনত ৰাখি থৈ দিব, আগতেও আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামত বহুতবাৰ আহি গৈছে। নেক্সট কুৱেশ্যন নাম্বাৰ 14, বছৰৰ আটাইতকৈ দীঘল দিনটো কি? তলত ABCD 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 21 জুন, অৰ্থাৎ বছৰৰ আটাইতকৈ দীঘল দিনটো হ'ল 21 জুন। নেক্সট কুৱেশ্যন নাম্বাৰ 15, প্ৰথম ভাৰতৰ মহাকাশচাৰীজন কোন? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৰাকেশ শৰ্মা, অৰ্থাৎ প্ৰথম ভাৰতৰ মহাকাশচাৰীজন হ'ল ৰাকেশ শৰ্মা, আৰু আপোনালোকে এইটো মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যন নাম্বাৰ 16, আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী জীৱ কি? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ডলফিন, অৰ্থাৎ আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী জীৱ হ'ল ডলফিন, আৰু এইটো আপোনালোকে মনত ৰাখি থৈ দিব। নেক্সট কুৱেশ্যন নাম্বাৰ 17, ষ্টপ ৱাটছৰ লঘিষ্ঠ যোগ কিমান? তলত ABCD 4টা অপশ্যন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 0.01 ছেকেণ্ড, অৰ্থাৎ ষ্টপ ৱাটছৰ লঘিষ্ঠ যোগ হ'ল 0.01 ছেকেণ্ড।
নেক্সট কুৱেশ্যন নাম্বাৰ 18 পূৰ্ণবয়স্ক মতা মানুহৰ তেজত সাধাৰণতে থকা হিমোগ্লোবিনৰ পৰিমাণ কিমান? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 15.5 গ্ৰাম পাৰ ডেচিলিটাৰ। অৰ্থাৎ পূৰ্ণবয়স্ক মতা মানুহৰ তেজত সাধাৰণতে থকা হিমোগ্লোবিনৰ পৰিমাণ হ'ল 15.5 গ্ৰাম পাৰ ডেচিলিটাৰ। নেক্সট কুৱেশ্যন নাম্বাৰ 19 তলৰ কোনবিধ পূৰ্ণফুল পৰজীৱী নহয়? তলত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভিস্কাম। অৰ্থাৎ ভিস্কাম সাধাৰণতে পূৰ্ণফুল পৰজীৱী নহয়। শেষৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অমেৰুদণ্ডী প্ৰাণী? আৰু আপোনালোকে 20টা প্ৰশ্ন উত্তৰৰ ভিতৰত কোনে কিমান স্ক'ৰ কৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ইয়াত ABCD 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জোক। আমি সকলোৱে জানো জোক অমেৰুদণ্ডী প্ৰাণী। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আগলৈকে লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।